ভাগৱত, গীতা, কীৰ্তন, দশম ঘোষা, ৰত্নাৱলী আদি ছয়োভাগী নিগম শাস্ত্ৰই আমাক এক পৰম তত্ত্ব দৰ্শন কৰাই গৈছে। সেয়া হ'ল সেই জীৱ। তোমাৰ সবে যদি মংগল বিচাৰা তেতিয়াহ'লে তোমাৰ সবে আচৰণটো তেনেধৰণে পালন কৰিব লাগিব, তেতিয়াহে তোমাৰ সবৰ মংগল হ'ব। অৰ্থাৎ এই নিগম শাস্ত্ৰৰ মূল দৰ্শন হ'ল জীৱই আত্মবিশ্লেষণ কৰিব লাগিব। আমি যেতিয়ালৈকে জীৱবিলাকে নিজেই আত্মবিশ্লেষণ কৰিবলৈ চেষ্টা নকৰিম তেতিয়ালৈকে জীৱৰ শাৰীৰ পৰা শিৱৰ শাৰীলৈ উত্তীৰ্ণ হ'ব নোৱাৰে, উত্তৰণ ঘটিব নোৱাৰে। মানৱৰ পৰা অতি মানৱলৈ উত্তৰণ নঘটে, পুৰুষৰ পৰা মহাপুৰুষলৈ জীৱৰ উত্তৰণ নঘটে। গতিকে আমি গুৰুজনাৰ সিদ্ধান্ত অনুসৰি আমি সমস্তজনাই চিন্তা কৰিব লাগিব যে আমি ক'ৰ পৰা আহিলোঁ, পুনশ্চ আমি সংসাৰৰ পৰা ক'লৈ গতি কৰিম আৰু এই সংসাৰখনত আমাৰ কৰণীয় কৰ্তব্য কি, আমি